এগৰাকী সাংবাদিকৰ মহানুভৱতা আৰ্তজনৰ কাষত থিয় হৈ কৰিলে কিছু সহায় সাংবাদিকগৰাকীৰ এনে কৰ্মই পুলকিত কৰিছে সকলোকে হয় মানুহে মানুহৰ বাবে কি আছে এই খন্তেকীয়া জীৱনত ভগৱানে সৃষ্টি কৰা এইখন পৃথিৱীত সকলো জীৱতকৈ শ্ৰেষ্ঠ মানৱ কিন্তু এই মানৱৰে কোনো আছে ওখ ওখ অট্টালিকাত আন কোনো আছে গছৰ তলত এয়া যেন বিধাতাৰ লিখন পিছে ভূপেন্দাৰ এটি কালজয়ী গীত মানুহে মানুহৰ বাবে কোনেনো ভাবিব কোৱা এই বাক্যশাৰীৰ আগত লৈ ওলাই আহিল হাজোৰ সাংবাদিক প্ৰাঞ্জল কলিতা হাজো প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰাঞ্জল কলিতাই দেখুৱালে মহানুভৱতা নিজৰ কৰ্মৰাজি এৰি এইসকল আৰ্তজনৰ কাষত থিয় দিলে প্ৰচণ্ড শীতত পদপথত জীৱন নিৰ্বাহ কৰা লোকসকলক প্ৰদান কৰিলে গৰম বস্ত্ৰ যিজন আমাৰ সৃষ্টিকৰ্তা ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ সকলোকে এই পৃথিৱীলৈ পঠিয়াইছে সংগ্ৰামটো থাকিবই জীৱন মানে সংগ্ৰাম আৰু সংগ্ৰাম এই যি সংগ্ৰামৰ যাত্ৰাত কোনোবাই ওখ ওখ অট্টালিকাৰ আছে কোনোবাই ভগা বজাৰ আছে কোনোবা পদপথত আছে কিন্তু সকলো যিহেতু ভগৱানৰে সৃষ্টি জীৱ মই পূৰ্বতেও এবাৰ কৈছিলোঁ যে যত জীৱ আছে তাতে শিৱ আছে আৰু সেই যিসকলক মানে ধৰক পদপথত থকা ব্যক্তিসকল বিশেষকৈ ধৰ্মীয় স্থানসমূহৰ ওচৰে পাজৰে যিসমূহ পদপথত থাকে আমি আপোনালোকে দেখিছেই পোৱামক্কা দৰগাহ বা মাধৱ মন্দিৰৰ সন্মুখৰ যিসকল পদপথত থকা যিসকল লোক তেওঁলোক ভগৱানৰে সৃষ্টি তেওঁলোকৰ মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ আছে হয়তো তেওঁলোকে পদপথত আছে সেইটো বিধাতাৰ লিখন সেইসকল লোকক আমি যিহেতু সংবাদকৰ্মী মই হাজো প্ৰেছ ক্লাবৰ লগত জড়িত মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে বিভিন্ন আমি পা বাতৰি সংগ্ৰহ কৰাত আমি ঘূৰি ফুৰোঁ তেনেকুৱা সময়ত এইবিলাক ধৰক ধৰ্মীয় স্থানত আহোঁতে মই দেখাই পাইছোঁ যে তেওঁলোকৰ এই ঠাণ্ডাত অকণমান মানে কাপোৰৰ প্ৰয়োজন হৈছে নিশ্চিতভাৱে এনেকুৱা কথাই ধৰক যেতিয়া তেওঁলোকে জাৰত কঁপি ৰাস্তাত শুই থাকে বা বহি থাকে আৰু যিসকলক ধৰক অকণমান শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম যিসকল লোক তেওঁলোকেতো পটককৈ কিনিবও নোৱাৰে বা সেয়েতো মনত এটা মানে দুখ এটা বা মনত এটা মানে ধৰক মানে বেয়া লাগিছে আৰু সেইকাৰণে মই আজি প্ৰায় 20জনকৈ লোকক অকণমান গৰম কাপোৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ এইটো নহয় যে কোনোবাই হয়তো ক'ব যে 20খন কাপোৰ দিছে বা এইটোনো ক'ব প্ৰচাৰ কৰিব লগা বিষয় আচলতে তেনেকুৱা বিষয় নহয় ধৰক মোৰ দৰে বহুত দিব পৰা ব্যক্তি আছে মোতকৈ আৰু দিব পৰা আৰু বহুত ডাঙৰ ব্যক্তি আছে তেওঁলোকক এটা মই উদাহৰণ হিচাপে এইটো মই দেখুৱাব বিচাৰিছোঁ যে যদি আমি মানুহে মানুহৰ কাৰণে নাভাবোঁ যদি আমি মানুহে মানুহৰ কাৰণে অকণমান চিন্তা নকৰোঁ চিন্তা কোনে কৰিব 20জনকৈ লোকক এনেদৰে বস্ত্ৰ প্ৰদান কৰি সামান্য ঠাণ্ডাৰ পৰা সকাহ দিয়াৰ চেষ্টা সাংবাদিকগৰাকীৰ প্ৰাঞ্জল কলিতাৰ এনে মহানুভৱতাত শলাগ ল'লে হাজো প্ৰেছ ক্লাবৰ সতীৰ্থসকলে প্ৰতিষ্ঠাপক সভাপতি প্ৰাঞ্জল কলিতা ডাঙৰীয়াই সাংবাদিক বন্ধু আজি হাজো পোৱামক্কা দৰগাহৰ থকা যি আৰ্তজনক যিধৰণে এখন প্ৰচণ্ড শীতকো নেওচি যিসকলে তাতে অনাহাৰে অনিদ্ৰাই তেওঁলোকে জীৱন বাস কৰি আছে তেওঁলোকৰ কাষত থিয় হৈ এখনি বস্ত্ৰ দান কৰি যি মহানুভৱতাৰ পৰিচয় দিলে তাৰ বাবে আমি প্ৰাঞ্জল কলিতা ডাঙৰীয়াক হাজো প্ৰেছ ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমি গৌৰৱবোধ কৰিছোঁ প্ৰতিটো সাংবাদিকৰ এনে মহানুভৱতাক আমি শলাগ লৈছোঁ হাজো প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁৰ এই কাৰ্যক নিতান্তই আমি স্বাগতম জনাইছোঁ হাজো প্ৰেছ ক্লাবৰ অন্যতম সদস্য তথা আমাৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল কলিতাই আজি যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে সঁচাকৈ আমি আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ যিহেতু আমি এটা মফচলীয়া অঞ্চলত কাম কৰোঁ যি দুই এটা আমি পইচা পাওঁ সেই পইচাখিনি কিন্তু তেওঁ সাৰ্থক ৰূপত ব্যৱহাৰ কৰিছে তেওঁ যিসকল পথৰ ভিক্ষাৰী তেওঁলোকক আজি বস্ত্ৰ দিছে এই যিহেতু এতিয়া প্ৰকোপ শীত পৰিছে এই শীতৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেধৰণৰ পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয় আৰু শলাগিবলগীয়া হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365